Super Hits 93.5 Red FM সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি এখন চিঠি হাতত তুলি লৈছোঁ এইখিনি কৈ দিওঁ যিয়ে চিঠিখন পঠিয়াইছে তেওঁৰ নামটো মই ল'ম বা তেওঁৰ প্ৰেয়সীৰ নাম আমি চেঞ্জ কৰি দিম চ' যোনে ষ্টৰী শ্বেয়াৰ কৰে প্লিজ আপুনি আপোনাৰ পাৰ্টনাৰৰ নামটো চেঞ্জ কৰি দিব নহ'লে আমি ইয়াতে চেঞ্জ কৰি দিম ফৰ পাৰ্চনেল ছেফটি চ' আজি যিখন চিঠি আহিছে সেই চিঠিখন লখিমপুৰৰ পৰা আহিছে পঠিয়াইছে ক্ষীৰোদ গগৈয়ে তেওঁ লিখিছে হাই পাহিবা তোমাৰ ভালনে মোৰ ভালেই মই ক্ষীৰোদ গগৈ লখিমপুৰৰ মোৰ প্ৰেমিকাৰ নাম জিনা শইকীয়া তেওঁ লখিমপুৰৰ হয় মোৰ ষ্টৰীটোৰ নাম দিছোঁ এজাক ধুমুহা আশা কৰোঁ মোৰ ষ্টৰীটো শ্বেয়াৰ কৰিব মোৰ ঘৰলৈ অহা পথৰ তেল ডিপুৰ এটা কাষত মানুহ এঘৰত এজনী ধুনীয়া ছোৱালী দেখিছিলোঁ চোতালত সৰু সৰু ল'ৰা ছোৱালী কেইটামানৰ লগত ধেমালি কৰি থকা ছোৱালীজনী দেখাৰ পাছত কিয় নাজানো পাহিবা তেওঁৰ বিষয়ে জানিব মন গ'ল সেই সময়ত মই BA ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছিলোঁ ঘৰৰ ওচৰৰ প্ৰায় কলেজৰ গাড়ীত অহা যোৱা কৰিছিলোঁ এদিন মনতে ভাবিছিলোঁ তেওঁক লগ পাবলৈ হ'লে ধলপুৰ চেণ্টাৰৰ পৰা কলেজ অহা যোৱা কৰিব লাগিব সেইমতে অহা যোৱা কৰিছিলোঁ এদিন তেওঁক সেই মানুহ ঘৰৰ পৰাই স্কুল যাবৰ বাবে ওলাই অহা দেখা পালোঁ সেই সময়তে লগে লগে মই সময়টো চালোঁ 8:45 সেই দিনটোৰ পৰাই মই সদায় 8:45 বজাত তেওঁৰ ঘৰৰ ওচৰতে পোৱাকৈ কলেজ আহিব ধৰিলোঁ এদিন তেওঁ গম পালে যে মই সদায় তেওঁৰ কাৰণে 8:45ত কলেজত আহোঁ বুলি তেনেকৈ বহুদিন অহা যোৱা কৰিছিলোঁ আৰু তেওঁৰ চকুৱে চকুৱে পৰি হাঁহিছিলোঁ তাইও হাঁহিছিল চ' আজি আমি শুনিম ক্ষীৰোদ গগৈৰ লাভ ষ্টৰী এজাক ধুমুহা চুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সুধি পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি ক্ষীৰোদ গগৈৰ লাভ ষ্টৰী এজাক ধুমুহা আগলৈ তেওঁ লিখিছে বহুত চেষ্টাৰ ফলত এদিন গম পালোঁ তেওঁ সেই মানুহ ঘৰৰ ছোৱালী নাম জিনা শইকীয়া ক্লাছ 9ত পঢ়ে তেওঁৰ বিষয়ে জনাৰ পৰা তেওঁক মই হয়তো মনে মনে ভাল পাই পেলাইছিলোঁ আমি কলেজ যোৱা গাড়ীখনতে তেওঁ কেতিয়াবা স্কুল যায় এদিন বহুত সাহস কৰি মোৰ ফোন নম্বৰটো দিছিলোঁ মোৰ নম্বৰটো লোৱাত অমান্তি হোৱা নাছিল বহুত দিন মোক ফোন মেছেজ একো কৰা নাছিল মই ভাবিছিলোঁ মোক হয়তো বেয়াই পালে মই নম্বৰটো দিয়া এমাহমানৰ পিছত মোলৈ এটা মেছেজ আহিলে হাই মই জিনা তেওঁৰ মেছেজটো পাই মই আনন্দত ক'ব নোৱাৰা হৈ পৰিলোঁ মেছেজটোৰ যে ৰিপ্লাই দিব লাগে সেয়া মই পাহৰিয়ে গ'লোঁ ৰিপ্লাই নিদিয়াৰ বাবে তাইক কল কৰিলে হেল্ল' হেল্ল' ফোনটো উঠাওঁতে ইমান টাইম লাগে যে মেছেজৰ ৰিপ্লাইও নিদিয়া তাৰমানে তেনেকুৱা নহয় মই তেতিয়াহ'লে কেনেকুৱা মই তাৰমানে আচ্ছা শুনা কালি যে প্ৰণামী গাড়ীখন যে আছে সেইখন বাছত আহিবা তাতে লগ পাম দেই কিবা কোৱা অ'কে বাই সেই বুলি কথাখিনি কৈ ফোনটো কাটি দিলে সজিনাই আল্টিমেটলি ফোন কৰিলে ক্ষীৰোদক চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে বাট আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰি থাকিব চিঠিৰ যোগেদি বাট প্লিজ আপোনাৰ পাৰ্টনাৰৰ নাম চেঞ্জ কৰি দিব ফৰ পাৰ্চনেল ছেফটি 93.5 ৰেড FM বজাতে ৰহো চুপাৰ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ ক্ষীৰোদ গগৈৰ লাভ ষ্টৰী এজাক ধুমুহা আগলৈ তেওঁ লিখিছে সেই সময়ত এনেকুৱা অনুভৱ হৈছিল মই তোমাক বুজাব নোৱাৰিম পাহিবা তাই ফোন থোৱাৰ পিছতে এক বেলেগ ধৰণৰ অনুভৱ তেওঁ কোৱা কথামতে সেই গাড়ীখনতে কলেজ যোৱা ল'লোঁ তেওঁ আহি মোৰ ওচৰতেই ৰ'লহি তেওঁ স্কুল পাৰ হৈ মোৰ কলেজ গাড়ীৰ পৰা নামিব সময়ত মোক থেংকছ বুলি কৈ নামি গ'ল দিনটো কলেজত গৈ তেওঁৰ কথাকে ভাবি থাকিলোঁ জানা পাহিবা তেওঁৰ ফোন বা মেছেজৰ বাবে মই অপেক্ষা কৰিবলৈ আৰম্ভ কৰিলোঁ ঠিক সেই সময়তে এটা মেছেজ আহিছিল কি কৰিছা কাৰোবালে ৱেইট কৰি আছো আজি মোৰ কথাটো ৰখাৰ বাবে থেংক ইউ ইটছ অ'কে থেংক ইউ দিব নালাগে তুমি ক'বা আৰু মই নাৰাখিম নেকি মই জানো তুমি ৰাখিবা বুলি আচ্ছা শুনা আজিৰ পৰা সেইখন গাড়ীতে যাম দেই ঠিক আছে মোৰ কোনো প্ৰব্লেম নাই আচ্ছা এটা সৰু কথা সুধো নেকি তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি আছে এতিয়া বাই ক্লাছত যাওঁ যেতিয়া কাৰোবাক ভাল লাগে
তেতিয়া যদি তেওঁ আনক ভাল পাওঁ বুলি কয় সেই সময়ত কি কৰিব মন যায় আপুনি ডেফিনেটলি অনুভৱ কৰিব পাৰিছে পাহিবা নেক্সট দিনাৰ পৰা মই 3 দিনমান কলেজেই নগ'লোঁ মনটো ভাল লগা নাছিল যাৰ কাৰণে আশা কৰি আছিলোঁ তেওঁৱেই মোক বুজি নাপালে ৱেল জিনাই বয়ফ্ৰেণ্ড থকা বুলি ক'লে কিন্তু ক্ষীৰোদে নুসুধিলে কোন আৰু এজিউম কৰি ল'লে ৱেল মানুহে বহুত কথা এজিউম কৰে আৰু সেইটো হিউমেন নেচাৰ হয় কোনোবাই আপোনাক কিবা এটা ক'লে আপুনি এজিউম কৰা ষ্টাৰ্ট কৰে আৰু বিশেষকৈ এজাম্পশ্যনবোৰ নিগেটিভে হয় চ' কেতিয়াও এজিউম নকৰিব ক্লিয়াৰলি সুধি ল'ব যি ক্ষেত্ৰতে নহওক 93.5 ৰেড এফ এম বজাতে ৰহো সুপাৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সুধি পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী শুনি আছোঁ আজি আমি ক্ষীৰোদ গগৈৰ লাভ ষ্টৰী এজাক ধুমুহা ইতিমধ্যে গম পালোঁ যে ক্ষীৰোদে জিনাক তাইৰ বয়ফ্ৰেণ্ড আছেনে নাই সুধিলে আৰু জিনাই আছে বুলি ক'লে মনটো বেয়া হোৱাত ক্ষীৰোদ 2-3 দিন স্কুললৈ নগ'লে আগলৈ তেওঁ লিখিছে এদিন তেওঁ স্কুলৰ পৰা আহি মোক ফোন কৰিছিল মই শুই আছিলোঁ মোৰ গাটো ইমান ভাল নাছিল মই ফোনটো ৰিচিভ কৰিলোঁ হেল্ল' হেল্ল' ক'ত আছা কি খবৰ ইমান দিন কলেজো অহা নাই তুমি আছোঁ ঘৰতে আছোঁ অলপ গাটো ভাল নাই সেইকাৰণে যোৱা নাই গাটো ভাল নাই নে মনটো বেয়া গাটো ভাল নাই মনটো ভাল নাই পিছত তুমি কেনেকৈ গম পালা মোৰ মনটো বেয়া বুলি তোমাৰ মাতটো শুনিয়ে গম পাইছোঁ তুমি লাষ্ট 3 ডেজৰ পৰা অহা নাই মই সদায় ৰৈ থাকোঁ বাছত চৰি বেয়া নাপাবা যাম মই ৰ'বা অলপ ঠিক হৈ লওক মই ডক্টৰ হ'ব লাগিব যেন লাগিছে মানে তোমাৰ যিটো বেমাৰ হৈছে সেইটোৰ ইলাজ মোৰ ওচৰত আছে তুমি আকৌ ট্ৰিটমেণ্ট কৰিবলৈ কেতিয়াবা ল'লা ৰ'বা মই কৈছোঁ লাষ্ট 3 ডেজৰ পৰা মই গম পাইছোঁ তোমাৰ কি হৈছে আৰু তাৰ উপায়টো মোৰ লগত আছে দিওঁ ট্ৰাই কৰি চাব পাৰে বা কি বা উপায় মই বুজিয়ে পোৱা নাই অ'কে মেডিচিনটো হ'ল আই লাভ ইউ কি তুমি কি কৈছা ভাবি চিন্তি কৈছা নে এনেই কিবা কৰি দিছা হেল্ল' মই জানো তোমাৰ বয়ফ্ৰেণ্ড আছে ন নাই মই আচলতে তোমাক টেষ্ট কৰিছিলোঁ যে তোমাৰ ৰিয়েকশ্যনটো কি হয় আৰু এই 3 দিনত যিটো তোমাৰ ৰিয়েকশ্যন সেইটোৱে মই গম পালোঁ চ' দৰৱটো মই তোমাক দি দিছোঁ আই লাভ ইউ অ'কে বাই মা হেল্ল' এনেকৈ আমাৰ প্ৰেমৰ যাত্ৰা আৰম্ভ হ'ল ইজনে সিজনক বুজি পাওঁ আমাৰ মাজত কোনো দিনেই কাজিয়া হোৱা নাছিল তেওঁক মই মাইনা বুলি মাতিছিলোঁ আমি ফোনত খুব কমেই কথা পাতিছিলোঁ মাজে মাজে আমি চিঠিও ব্যৱহাৰ কৰিছিলোঁ তেওঁৰ লগৰবিলাকে মোক বহুত ভাল পাইছিল আৰু আমাক বহুত হেল্পো কৰিছিল আমি ইজনে সিজনৰ লগত কথা নপতাকৈ থাকিব নোৱাৰিছিলোঁ যেতিয়া তেওঁ ক্লাছ 10ত সোমালে পঢ়া শুনা অলপ বাঢ়ি আহিছিল ঘৰৰ ফোনটো তেওঁক লাহে লাহে চুবলৈ নিদিয়া হৈ আহিল তেতিয়াই আমি বহুত দিন কথা নপতাকৈ আছিলোঁ কলেজ যোৱা সময়ত গাড়ীত যিখিনি কথা পাতোঁ সেইখিনিয়ে চ' আল্টিমেটলি ক্ষীৰোদৰ ফিলিংছ জিনাই একচেপ্ট কৰিলে বাট জিনা বহুত সৰু স্কুলৰ প্ৰেছাৰ পৰীক্ষাৰ প্ৰেছাৰ মেট্ৰিকৰ প্ৰেছাৰ গতিকে ডেফিনেটলি এটা ডিষ্টেঞ্চ আহিবই চ' আগুৱাই গৈ থাকিম আজিৰ লাভ ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো সুপাৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক আৰু আজি আমি শুনি আছোঁ এজাক ধুমুহা ক্ষীৰোদ গগৈৰ লাভ ষ্টৰী অন উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে এদিন গাড়ীত যাওঁতে তাই মোক কৈছিলে এনেকৈ নহৈছে আৰু মানে অকল এই 10 মিনিটখিনিহে আমি কথা পাতিবলৈ পাওঁ বেলেগটো কিবা উপায় আছে জানো মই নাজানো তুমি উপায় দিয়া মানে কি মই অকল 10 মিনিট তোমাৰ লগত বাছত কথা পাতিম স্কুল তাৰপিছত ঘৰ গোটেই দিনটো ঘৰত থাকি মই কথাই নাপাতিম মোৰতো ভাল নালাগে ন মনত পৰি থাকে কিবা এটা কৰা মই নাজানো এটা আইডিয়া আছে পিছে মোৰ ওচৰত কি মোৰ এটা ফোন আছে হা মই যদি চিম কাৰ্ড আৰু ফোনটো তোমাক দিওঁ কিন্তু কথাটো বহুত ৰিস্কি হ'ব কিন্তু ঘৰৰ মানুহে গম পালেতো বিৰাট বেয়া লাগিব সেইটো টেনচন ল'ব নালাগে তুমি বেলেগ কথা একো নাই মোৰ কাৰণে এনেকুৱা নালাগে টেনচন তুমি মোক ফোনটো চিমটো দিয়া মই চলাম আৰু আমি কথা পাতিব পাৰিম আচ্ছা মোৰ স্কুলো পালে কালি তুমি ফোন আৰু চিমখন লৈ আনিম অ'কে বাই বাই 5 দিনৰ ফোনটো দিলোঁ আমি হেপী আছিলোঁ জানা পাহিবা ফোনটো দিয়া কেইদিনমানৰ পিছত পাহিবা তেওঁ পঢ়া শুনাৰ প্ৰতি লাহে লাহে গুৰুত্ব নিদিয়া হৈছিল মই তেতিয়া তাইক বহুত বুজাইছিলোঁ আৰু তাইক কৈছিলোঁ
মাত্ৰ 10 মিনিট হৈছেহে কথা পাতা সোৱা মাইনা সব খমতে এনেকে নহয় তুমি সৰু হৈ আছে কাৰণে এনেকে ভাবিছা অকমান তুমি এটা কাম কৰা তুমি নিজকে 5 বছৰ আৰু ডাঙৰ বুলি ভাবি লোৱা মোৰ পঢ়া হৈ গ'ল শুনা মই কৈছো এতিয়া তোমাৰ এক্সাম আহি আছে এইখিনি সময় আটাইতকৈ ইম্পৰ্টেণ্ট সময় হা আমি সদায় কথা পাতিব পাৰিম যদি তোমাৰ এক্সামটো ভালকে হৈ যায় মোৰ এক্সাম এমাহ চলিব মই কি এমাহ কথা নাপাতিম আৰে পাতিবা এনি টাইম ফোনটোত লাগি থাকিব নালাগে জাষ্ট মই এটা তোমাক কম এটা টাইমত মই তোমাক মেছেজ কৰিম মেছেজ পোৱাৰ লগে লগে তুমি মোক ফোন কৰিবা তুমি ধুনীয়াকৈ পঢ়িবা ভাত খালে ফোন কৰিবা খোৱা সময়ত ফোন এটা কৰিবা হৈ যাব বছ আৰু চোৱা এইটো মই এটা কেনেকৈ বুজাম তোমাক এইটো কি বুলি ক'ম এইটো এটা বেয়া হেবিট হৈ গৈছে তাৰমানে এনি টাইম ফোনটো লাগি থকা এইটো বেয়া হ'ব ফিউচাৰটো মই তোমাক কৈছো ন মোৰো মন যায় তোমাৰ সৈতে কথা পাতিব বাট কণ্ট্ৰল কৰিব লাগিব তুমি মোক ভালে নোপোৱা সেইকাৰণে এনেকৈ কৰিছা অ'কে বাই তেনেকৈ তাই মোৰ কথা শুনিছিলোঁ এনেকৈ প্ৰায় এমাহমান গুচি গ'ল আমি বহুত সুখী আছিলোঁ জানা পাহিবা ৱেল এটা মেচিয়ৰ ডিচিশ্যন ক্ষীৰতে লৈছে ৱেল যেতিয়া পৰীক্ষা আছে অফক'ৰ্ছ পঢ়া শুনাত মন দিবই লাগিব এণ্ড আফটাৰ অল লাইফত এক্সাম খুব বেছি ইম্পৰ্টেণ্ট হয় বাট মাইণ্ড ডাইভাৰ্ট হওঁতে আকৌ বেছি সময় নালাগে গতিকে যেতিয়া পৰীক্ষা থাকে বা যেতিয়া পঢ়া শুনা থাকে তেতিয়া পাৰ্টনাৰজনে বুজি পাব লাগিব যে সেইটো সময়ত ইম্পৰ্টেঞ্চটো কিহত চ' ছাপৰ্ট কৰিব লাগে পঢ়া শুনাত মন দিব লাগে এণ্ড বাকী ৱেন এভাৰ ইউ ৱান্ট টু টক বাট নিজৰ কেৰিয়াৰটোৰ কথা সদায় আগত কথাটো ভাবিব লাগে যাতে পিছলৈ একো প্ৰব্লেম নহয় চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো সুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি ক্ষীৰোদ গগৈ লাভ ষ্টৰী এজাক ধুমুহা আগলৈ তেওঁ লিখিছে হঠাতে এদিন আমাৰ মাজলৈ এজাক ধুমুহা আহিছিল সেইদিনা 6 আগষ্ট 2016 চন ৰাতিপুৱাই মাইনাই মোক ফোন কৰি কৈছিল ঐ কোৱা শুনাচোন আজি অলপ সোনকালে আহিবাচোন মইতো তুমি মাতিলে ৰাতিপুৱাই গৈ বহি থাকি অকমান সিৰিয়াছলি কৈছোঁ আজি 8:30 মানত পোৱাকে ঢলপুৰলৈ আহিবা কেলে কিবা হ'ল নি ওফো আহিম বুলি কোৱা যাম ৰ'বা মই গাটো ধুই লওঁ ঠিক আছে বাই 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 সেইদিনা 8:30 বজাত মই ঢলপুৰ চেণ্টাৰ পাই তেওঁৰ বাবে বাট চাই থাকিলোঁ 30 মিনিটমান পাৰ হ'ল 9 বাজিল কিন্তু তাই আহি পোৱা নাছিল মই মেছেজ এটা কৰিলোঁ ৰিপ্লাই নাহিলে তথাপিও মই 9:45লৈ বাট চালোঁ তাই অহা নাই কল কৰিলোঁ ফোন ৰিচিভ নকৰিলে আৰু মই কলেজলৈ গুচি গ'লোঁ সন্ধিয়া 5:30 বজাত আমাৰ ঘৰলৈ 2জন পুলিচ আহিছিল আৰু মোক মাতি থৈ গ'ল থানালৈ তেতিয়াহে মই গম পালোঁ মাইনাৰ ঘৰত আমাৰ কথা গম পালে আৰু ফোনটো মাকৰ হাতত ধৰা পৰিলে সেইদিনা পাহিবা মাইনাক বহুত মাৰিছিল কথাটো গম পাই মোৰ বহুত বেয়া লাগিছিল ৱেল দিছ ৱাজ অবভিয়াছ সেইটো সময়ত যেতিয়া মা দেউতাৰ বাবে কেৰিয়াৰটো বহুত ইম্পৰ্টেণ্ট পঢ়া শুনা বহুত ইম্পৰ্টেণ্ট সেইটো সময়ত মা দেউতাই কেতিয়াও বুজি নাপায় বা ছাপৰ্টো নকৰিব ডেট ইউ আৰ ইন লাভ কোৱা হয় ন প্ৰত্যেকটো বস্তুৰ এটা সময় থাকে চ' সেইটো সময়ত পঢ়া শুনাটো বেছি ইম্পৰ্টেণ্ট ময়ো ভাবোঁ প্ৰেম কৰাৰ যিহেতু নিৰ্দিষ্ট বয়স নাই গতিকে প্ৰেমৰ বাবে বাট চাব পাৰি প্ৰেম আপোনাৰ বাবে অপেক্ষাও কৰিব কিন্তু কেৰিয়াৰ পঢ়া শুনা সময় আপোনাৰ বাবে অপেক্ষা নকৰে গতিকে প্ৰেমৰ বাবে আপোনাৰ পঢ়া শুনা বা কেৰিয়াৰ যাতে নষ্ট নহয় সেইটো মা দেউতাৰ বাবে বহুত ডাঙৰ কথা আৰু সেইটোৱে লাইফৰ প্ৰায়ৰিটি হৈ পৰে চ' এনেকুৱা এটা চিটুৱেশ্যন যেতিয়া হয় এইটো এক্সপেক্টেড আছিলে এনিৱে আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে বাট য়েছ আপুনিও আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ চিঠি লিখি পঠিয়াই থাকিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি আৰু মই ইনষ্টাগ্ৰামত আছোঁ এজ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ পাহি ৰেড FM 93.5 ৰেড FM বজাতে ৰহো সুপাৰ হিটছ 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি ক্ষীৰোদ গগৈ লাভ ষ্টৰী এজাক ধুমুহা ইতিমধ্যে গম পালোঁ যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ কথা ঘৰত গম পালে আৰু জিনাৰ ফেমিলিয়ে এটা ডাঙৰ ষ্টেপ ল'লে ক্ষীৰোদক পুলিচ ষ্টেচনত বিচাৰিলে আগলৈ তেওঁ লিখিছে পিছদিনা 7 আগষ্ট 8:30 বজাত মই থানাত হাজিৰ হ'লোঁ মোৰ লগত লগৰ ল'ৰা দুজন গৈছিলে বাট সিহঁতক পঠিয়াই দিলে আৰু মোক ৰ'বলৈ ক'লে মই অকলে বহুত সময় থানাত ৰ'লোঁ প্ৰায় 1 ঘণ্টামান পিছত জিনাৰ দেউতাক আহিছিল পাহিবা আজিও মনত আছে মোক ইমানেই বেয়া ব্যৱহাৰ কৰিছিল হয়তো পৰা হ'লে মোক মাৰিয়ে পেলালে হয় হয় কিয়া এ আহিছে কি কৰে এতিয়া ঐ তোৰ নাম কি ক্ষীৰোদ কিহত পঢ় ডিগ্ৰী কৰি আছোঁ 6th চেমিষ্টাৰ ডিগ্ৰী 6th চেম
আৰু তাৰ ফৰনিছা হা এতিয়া তো মুখৰ মাত নাইকিয়া হ'ল ঐ তই গম পাইছ নাই 420 কেছত তই একেবাৰে একদম ভিতৰত যাবি আৰু 420 কি ইয়াক আৰু কিবা কিবি আছে যদি সব লগাই দিয়ক আৰু আমাৰ জনী বয়স তই জাননে নাই কণ্ট্ৰল ৰ'ব ক্লাছ 10 পাইছে সেইজনী লগত তই প্ৰেম কৰিবলৈ আহিছ মাৰ বাপাৰে তোক ইয়াকে শিক্ষা দিছে একদম নহয় ইয়াক এতিয়া এই নিবুকা কৰো হ'বলৈ আহিছে লাঠি থৈ দিয়ক এইবোৰ আমি কি কৰিব লাগে আমি ব্যৱস্থা কৰিম ৰ'ব এতিয়া তাৰ একেবাৰে মাতেই নাই ৰ'ব আৰু কি তাৰ কথা কনষ্টেবল ইয়াক লৈ যাচোন লকাপত ভৰাই দে মোবাইল দিব আহিছ ৰ'ব ইমান গৰম নহ'বচোন কথা ৰ'বচোন কনষ্টেবল ইয়াক লকাপত ভৰাই মনতে ভাবিছিলো মই চাগে বহুত ডাঙৰ ভুল কৰিলো একো ক'ব পৰা নাছিলো আপুনি চকুৰ পৰা চকু পানী ওলাই আহিছিল পাহিবা কি ভুল কৰিছিলো মই বুজি পোৱা নাছিলো যে মোক ইমান কষ্ট দিলে মিছা নকওঁ পাহিবা মোৰ কাৰণে মাইনাও বহুত মাৰ খালে ঘটনাটো হৈ যোৱাৰ পাছত আমি ইজনে সিজনৰ পৰা বহুত আঁতৰত আছিলো তথাপিও আমাৰ ভাল পোৱা কমি যোৱা নাছিলে কেতিয়াবা মা দেউতাহঁতে ভাবে যে এটা ডাঙৰ ভয় খোৱালে হয়তো ল'ৰা ছোৱালীয়ে চব পাহৰি পঢ়া শুনাত মন দিব যেনেদৰে আমি সৰুতে মাৰ খোৱাৰ ভয়ত আমি কামটো কৰি দিওঁ বা দেউতাৰ ৰঙা চকু দেখিলে আমি কামটো কৰি দিওঁ বা মায়ে গালি পাৰিব বুলি আমি কামটো কৰি দিওঁ বা দাদাই খং কৰিব বুলি আমি কামটো কৰি দিওঁ ঠিক তেনেকৈ এই টিনেজ সময়ত এডলেচেন্স পিৰিয়ডত হয়তো মা দেউতাই ভাবে যে ভয় খোৱালে তেওঁলোকৰ চকুত যিটো বেয়া কাম সেইটো চাগে আমি দুনাই নকৰোঁ আৰু ঠিক তেনেকুৱা এটা চিটুৱেশ্যনে ক্ষীৰদেও ফেচ কৰিলে চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে বাট এইখিনিতে মই সকলোকে ৰিকুৱেষ্ট কৰিম দ'জ হু আৰ ইন লাভ প্ৰেমৰ একো বয়স নাই মই মানো বাট লাইফত কেৰিয়াৰটো বহুত ইম্পৰ্টেণ্ট চ' কেতিয়াও পঢ়া শুনাৰ লগত যাতে ধেমালি নকৰে মা দেউতাই সেইটোৱে বিচাৰে বহুত কষ্ট কৰে মা দেউতাহঁতে আমাক ডাঙৰ কৰিবলৈ গতিকে তেওঁলোকৰ আশাত চেঁচা পানী নাঢালিব নিজৰ হেপিনেছৰ বাবে মা দেউতাক আঘাত নিদিব তেওঁলোকে যি বিচাৰে সেইটো কৰিব আৰু তাৰপিছত এটা সময়ত যেতিয়া আপুনি ভাবে যে দিছ ইজ দ্য টাইম যে মই মোৰ প্ৰেমৰ কথা মা দেউতাক ক'ব পাৰিম আৰু মা দেউতাহঁতে মানিব তেতিয়া আপুনি আপোনাৰ প্ৰেমৰ কথা কওক বাট পঢ়া শুনাটো কেৰিয়াৰটো ইম্পৰ্টেণ্ট মা দেউতাৰ কাৰণে চ' সেইটো কিন্তু অৱহেলা নকৰিব এণ্ড 93.5 ৰেড FM বজাতে ৰহ শুভ হিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি ক্ষীৰত কুকুৰ লাভ ষ্টৰী এজাক ধুমুহা আগলৈ তেওঁ লিখিছে 15-20 দিনমান পাছত মোক এদিন সন্ধিয়া সময়ত ফোন কৰিছিল মাইনাই সেইদিনা আছিল 21 আগষ্ট ফোনটো চাই মই আনন্দত ক'ব নোৱাৰা হৈ গ'লো আৰু ৰিচিভ কৰিলোঁ হেল্ল' মাইনা মই চব বুজি পাইছো মাইনা হেল্ল' আৰু নোৱাৰিছো ইমান মাৰ খাইছো মই চব বুজি পাই আছো যিখিনি মোৰ লগত হ'ল মই বাৰু সহ্য কৰিব পাৰিছো একো নহয় ভুল হিচাপে হওক বা ভাল পাইছো হিচাপে হওক কিন্তু তুমি এনেকৈ শাস্তি খাই থকাটো মই একেবাৰে মই একচেপ্ট কৰিব পৰা নাই উপায় এতিয়া এটাই আছে তাৰমানে মোক কেনেকৈ তোমাক কওঁ এটাকে তুমি বুজি লোৱা আৰু অলপ সময়লৈকে আমি ইটোৰ সিটোৰ লগত কণ্টেক্ট নকৰাটোৱে আমি কৰিব লাগিব এনেকুৱা আমাৰ ভাল পোৱাৰ কাৰণে কৰিব লাগিব তোমাৰ নিজৰ কাৰণে ভাবিব লাগিব মোৰ কাৰণে ভাবিব লাগিব আমাক ঘৰৰ মানুহে আঁতৰাই ৰাখিব পাৰিব এনেকৈ কণ্টেক্ট কৰাৰ পৰা লগ কৰাৰ পৰা কিন্তু আমাৰ মনটোকতো বেলেগ কৰি দিব নোৱাৰে মোৰ বিশ্বাস আমি এনেকৈয়ে থাকিব পাৰিম কথা নপতাকৈ হওক বা নেদেখাকৈ হওক সিজনে সিজক আমি ভাল পাই থাকিব পাৰিম তুমি মোৰ হৈ থাকিব পাৰিবা কিয় নোৱাৰিম যিমানখিনি নিজৰ ওপৰতো বিশ্বাস আছে ভাল পোৱাৰ ওপৰতো বিশ্বাস আছে আৰু এদিন ময়ো নিজৰ ঘৰত থিয় হৈ আহিম তুমিও পঢ়া শুনা কৰা মই তোমাৰে হৈ থাকিম তোমাৰে বাট চাই থাকিম কথা পাতিছো নেকি আমি এয়া শেষ নহয় মাইনা ইয়াৰ পৰা আৰম্ভণি কৰিম আমি এটা নতুন জীৱনৰ নতুন আশালৈ বাট চাম তোমালৈ বাই সেইদিনাৰে পৰা আমি চিঠিহে ব্যৱহাৰ কৰিছিলোঁ সেইটো কথাও তেওঁৰ ঘৰত গম পালে তেওঁৰ লাষ্ট চিঠিখনত এটি কবিতা লিখিছিল
এজাক ধুমুহা। মোৰ মনৰ ফুলনিত ফুলিছিল এজোপা ৰঙা গোলাপ, যিয়ে দিছিল মোক জীৱনৰ আনন্দ। কিন্তু হঠাতে এজাক ধুমুহাই উৰুৱাই নিব খুজিছিল তাৰ পাহি, কিন্তু মই সাবতি ৰাখিছিলোঁ। তথাপিও মোৰ ভয় লাগে সেই ধুমুহাজাকলৈ। যদি আকৌ মোৰ গোলাপৰ পাহিক, মই বৰ অকলশৰীয়া হৈ যাম। সেইখনেই আছিল পাহিবা তাইৰ শেষ চিঠি। নাজানো পাহিবা আমাৰ সঁচা ভাল পোৱা সফল হ'বনে নহয়। মই আজিলৈকে তেওঁৰ অপেক্ষাতেই আছোঁ আৰু গোটেই জীৱন থাকিম। এতিয়া মই BA 6 ছেমিষ্টাৰ দি আছোঁ, ঘৰত আছোঁ আৰু এটা চাকৰি বিচাৰিম। তেওঁ মেট্ৰিক পাছ কৰিলে গম পালোঁ আৰু কলেজত সোমাইছে। এয়াই মোৰ লাভ ষ্টৰী। আশা কৰোঁ পাহিবা তুমি মোৰ মাইনাক মোৰ জীৱনলৈ ঘূৰাই অনাত সহায় কৰিবা। তোমাৰ বিশ্বাসী ক্ষীৰোদ গগৈ, লখিমপুৰ। ৱেল ক্ষীৰোদ, থেংক ইউ ছ' মাছ, তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা। ৱেল এতিয়া আই ডোণ্ট ন' তোমালোকৰ লাইফত কি আছে, বাট মই তোমাক এইটোৱে ক'ব পাৰিম যে তুমি ভালকৈ নিজৰ কেৰিয়াৰটো বনাই লোৱা, পঢ়া শুনা কমপ্লিট কৰা, ভাল চাকৰি এটা কৰা, ভাল চাকৰি কৰি নিজৰ ভৰিত থিয় হোৱা, আৰু তাৰপিছত যদি গম পোৱা যে মাইনাৰ জীৱনত কোনো নাই বা মাইনাই তোমাক এতিয়াও বিচাৰে, তেতিয়াহ'লে তুমি তোমাৰ পৰিয়ালক লৈ মাইনাৰ ঘৰত যাবা। বাট এটা কথা, মাইনাৰ মাক দেউতাকৰ যদি কিবা এক্সপেক্টেশ্যনছ আছে সেইটো তুমি পূৰণ কৰিব লাগিব। বাট তেওঁলোকে যদি নিবিচাৰে তেতিয়াহ'লে তেওঁলোকৰ ডিচিশ্যনকো তুমি সন্মান কৰিব লাগিব। কাৰণ তোমাৰ মা দেউতাক যিদৰে তুমি সন্মান কৰা, ঠিক তেনেদৰে মাইনাৰ মাক দেউতাকেও সেইটোৱে বিচাৰিব যে আনৰ ল'ৰা বা ছোৱালীও তেওঁলোকক সন্মান কৰক। চ' এতিয়া পঢ়া শুনাত মন দিয়া, চাকৰি কৰা, ভালকৈ এষ্টাব্লিছ হোৱা, আৰু তাৰপিছত ৱেন ইউ আৰ ষ্ট্ৰং এনাফ, ইণ্ডিপেণ্ডেণ্ট এনাফ, আৰু যদি মাইনাই এতিয়াও তোমাৰ বাবে অপেক্ষা কৰি আছে তেতিয়াহ'লে টেক এ চান্স। তাৰ পিছতো যদি নহয় তেতিয়াহ'লে আৰু উপায় নাই, কাৰণ জন্ম, মৃত্যু, বিবাহ আৰু প্ৰেম ভগৱানৰ হাতত। বেলেগ আছিলে আজিৰ লাভ ষ্টৰী। এটা নতুন লাভ ষ্টৰীৰ সৈতে আকৌ আপোনাৰ কাষ চাপিমহি, আৰু আপুনি আপোনাৰ ষ্টৰীসমূহ শ্বেয়াৰ কৰি থাকিব পাৰে। গতিকে আপুনি চিঠি লিখি পঠিয়াই দিব। ঠিকনাটি ফেচবুকত আছে, মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি, তাত আপুনি পাই যাব। আৰু ইনষ্টাগ্ৰামত মই আছোঁ এজ RJ পাহি, আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড FM। এতিয়া বিদায় লৈছোঁ, আকৌ লগ পাম। Until then, do fall in love. It's a great feeling and I love you. 93.5 Red FM, बजाते रहो।